নমস্কাৰ সকলোকে স্বাগতম জনাইছো চেনেলটোৰ আকৌ এটা নতুন ভিডিঅ'লৈ। সো আজিৰ এই ভিডিঅ'টোত আমি 28 এপ্ৰিলত হৈ যোৱা এছএছচি জিডি এক্সামৰ অল শিফটৰ কুৱেশ্যনখিনি লৈ আহিছো জেনেৰেল নলেজ আৰু কাৰেণ্ট এফেয়াৰ্ছৰ। সো ফাৰ্ষ্ট শিফটটো অলৰেডি আপলোড কৰা হৈছে, তো এই ভিডিঅ'টোত আমি ছেকেণ্ড আৰু থাৰ্ড শিফটৰ জিকে আৰু কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যনখিনি ডিছকাছ কৰিম। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আমাৰ টেলিগ্ৰাম চেনেলটোত জইন হ'বলৈ এই কিউআৰটো স্কেন কৰি জইন হ'ব পাৰে, নাইবা এই লিংকটো ডেছক্ৰিপশ্যন বক্সত দিয়া আছে। আপোনালোকৰ যিসকলে এক্সাম দি আহিছে তেওঁলোকে কুৱেশ্যনবিলাক এই চেনেলটোত হোৱাটছআপ কৰি পঠাই দিব। চ' ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো আহিছিলে, when was the Life Insurance Corporation of India LIC established? তো ভাৰতীয় জীৱন বীমা নিগম কেতিয়া প্ৰতিষ্ঠা হৈছিলে? তো লাইফ ইঞ্চুৰেঞ্চ কৰ্পোৰেশ্যন অফ ইণ্ডিয়া অৰ্থাৎ LIC এষ্টাব্লিছ হৈছিলে 1 ছেপ্টেম্বৰ 1956 চনত। ভাৰতীয় জীৱন বীমা নিগম আইনৰ অধীনত এইটো ভাৰত চৰকাৰে প্ৰতিষ্ঠা কৰিছিলে। তো LICৰ হেডকোৱাৰ্টাৰটো ক'ত আছে সেইটো আপোনালোকে মনত ৰাখিব, মুম্বাইত আছে LICৰ হেডকোৱাৰ্টাৰটো। নেক্সট কুৱেশ্যনটো হৈছে, ইন হুইচ ইণ্ডিয়ান ষ্টেট দ্য পাৰাদ্বীপ পোৰ্ট লোকেটেড? তো পাৰাদ্বীপ নামৰ বন্দৰটো ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? তো এইবাৰ জিডি এক্সামত পৰ্ট বিলাকৰ অৰ্থাৎ বন্দৰগাহবিলাকৰ ওপৰত যথেষ্ট কুৱেশ্যন অহা দেখা গৈছে। চ' আপোনালোকে চাই ল'ব এইবিলাক। তো পাৰাদ্বীপ বন্দৰটো আছে উৰিষ্যা ৰাজ্যখনত। নেক্সট কুৱেশ্যনটো হৈছে, when did Atal Bihari Vajpayee take oath as the Prime Minister in India for the first time? তো অটল বিহাৰী বাজপেয়ী প্ৰথমবাৰ প্ৰধানমন্ত্ৰী কেতিয়া হৈছিলে আমাক সুধিছে। তো মাত্ৰ 13 দিনৰ বাবে তেখেত প্ৰধানমন্ত্ৰী আছিলে যেতিয়া প্ৰথম প্ৰধানমন্ত্ৰী হৈছিলে। তো 1996 চনৰ 16 মে তাৰিখে তেখেতে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিলে আৰু তেখেতৰ সেই কাৰ্যকালটো আছিলে মাত্ৰ 13 দিন। নেক্সট কুৱেশ্যনটো হৈছে, হুইচ অৰ্গেনাইজেশ্যন পাব্লিছেছ দ্য ৱৰ্ল্ড হেপিনেছ ৰিপৰ্ট? কোনটো সংস্থাই বিশ্ব সুখ প্ৰতিবেদন প্ৰকাশ কৰে? তো প্ৰতি বছৰে 20 মাৰ্চৰ দিনা আন্তঃৰাষ্ট্ৰীয় সুখ দিৱস অৰ্থাৎ ৱৰ্ল্ড ইণ্টাৰনেশ্যনেল হেপিনেছ ডেৰ দিনা এই ৱৰ্ল্ড হেপিনেছ ৰিপৰ্টটো পাব্লিছ কৰে অপশ্যন এ UNSDSN অৰ্থাৎ ৰাষ্ট্ৰসংঘৰ বহনক্ষম উন্নয়ন সমাধান নেটৱৰ্কে। তো UNSDSNৰ সম্পূৰ্ণ ৰূপটো হৈছে ইউনাইটেড নেশ্যনছ ছাষ্টেইনেবল ডেভেলপমেণ্ট চলিউশ্যনছ নেটৱৰ্ক। নেক্সট কুৱেশ্যনটো হৈছে, টু whom does the Union Public Service Commission UPSC submit its annual report? তো UPSC বা সংসদ লোকসেৱা আয়োগে নিজৰ বাৰ্ষিক প্ৰতিবেদন কাৰ তাতে দাখিল কৰে? তো আৰ্টিকেল 323ৰ আণ্ডাৰত UPSCয়ে বাৰ্ষিক প্ৰতিবেদন দাখিল কৰে ভাৰতৰ প্ৰেচিডেণ্টৰ ওচৰত। নেক্সট কুৱেশ্যনটো হৈছে, আফটাৰ পাছিং বোথ হাউচেছ অফ পাৰ্লিয়ামেণ্ট হুজ ছিগনেচাৰ মেক্স এ বিল এন এক্ট? তো সংসদৰ যেতিয়া দুয়োখন সদনত গৃহীত হয় এখন বিধেয়ক, তো কাৰ স্বাক্ষৰৰ দ্বাৰা সেই বিধেয়কখন আইনত পৰিণত হয় আমাক সুধিছে। তো বিধেয়কখন আইনত পৰিণত হ'বলৈ ভাৰতৰ ৰাষ্ট্ৰপতিৰ ছিগনেচাৰটো প্ৰয়োজনীয়। তো এইটো আৰ্টিকেল 111 অনুসৰি এইটো এখন বিধেয়ক আইনত পৰিণত কৰা হয়। লগতে এই ভিডিঅ'টো চাই যদি আপোনালোকৰ সহায় হোৱা বুলি ভাবে তেনেহ'লে আপোনালোকে লাইক বটনটোত ক্লিক কৰি ইয়াতে এটা হাইপ বটন দেখা হ'ব, ইয়াতে ক্লিক কৰিব নাপাহৰিব। ইয়াতে ক্লিক কৰি হাইপ কৰি দিব। নেক্সট কুৱেশ্যনটো হৈছে, হাউ মাছ ইজ দ্য গ্ৰেভিটেশ্যনেল ফ'ৰ্চ অন দ্য মুন কম্পেয়াৰ টু দ্য আৰ্থ? তো পৃথিৱীৰ তুলনাত চন্দ্ৰৰ মাধ্যাকৰ্ষণ শক্তি কিমান? তো এই ধৰণৰ কুৱেশ্যন ফাৰ্ষ্ট শিফটতো অহা দেখা গৈছে চন্দ্ৰৰ মাধ্যাকৰ্ষণ শক্তিৰ লগত ৰিলেটেড। তো পৃথিৱীৰ তুলনাত চন্দ্ৰৰ মাধ্যাকৰ্ষণ শক্তি হৈছে 1/6। নেক্সট কুৱেশ্যনটো হৈছে, হুইচ ইজ দ্য নৰ্থাৰ্ণ মোষ্ট চাইট অফ দ্য ইণ্ডাছ ভেলী চিভিলাইজেশ্যন লোকেটেড ইন জম্মু কাশ্মীৰ? তো জম্মু আৰু কাশ্মীৰত অৱস্থিত সিন্ধু উপত্যকা সভ্যতাৰ আটাইতকৈ উত্তৰ ফালে থকা ঠাইখন আমাক সুধিছে। তো আটাইতকৈ উত্তৰ ফালে থকা ঠাইখন হৈছে মাণ্ডা নামৰ এই ঠাইখন। এই ঠাইখন চেনাব নদীৰ ওচৰত অৱস্থিত। আৰু আমাক যদি সোধে আটাইতকৈ দক্ষিণত থকা চাউথত থকা ঠাইখন ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ দুখন ঠাই আছে, ভগত্ৰাফ আৰু দেইমাবাদ। আটাইতকৈ পূবফালে অৰ্থাৎ ইষ্টাৰ্ণ মষ্ট চাইড যদি আমাক সোধে তেনেহ'লে এই আলমগীৰখন হৈছে আটাইতকৈ
পূবফালে বা ইষ্টত থকা ঠাই আৰু এই চুটকাগেণ্ডৰ নামৰ এই ঠাইখন হৈছে আটাইতকৈ পশ্চিম ফালে থকা ৱেষ্টাৰ্ণ মোষ্ট প্লেচ নেক্সট কুৱেশ্যনটো হৈছে what was the main objective of sulh-e-kul policy adopted by Akbar তো আকবৰে গ্ৰহণ কৰা sulh-e-kul নীতিৰ মূল উদ্দেশ্যটো কি আছিলে তো আকবৰে এটা নীতি গ্ৰহণ কৰিছিলে sulh-e-kul এইটো পলিচিৰ মূল উদ্দেশ্যটো আছিলে ইউনিভাৰ্চেল পিচ বা সাৰ্বজনীন শান্তি নেক্সট কুৱেশ্যনটো হৈছে which soil is considered is the most suitable for general agriculture তো এই কুৱেশ্যনটো ভেৰি ইম্পৰ্টেণ্ট হয় RRB এক্সামতো সোধে এই কুৱেশ্যনটো সাধাৰণ খেতিৰ বাবে মাটিৰ আটাইতকৈ উপযুক্ত বুলি গণ্য কৰা মাটিটো হৈছে এলুভিয়েল বা পলসুৱা মাটি নেক্সট কুৱেশ্যনটো হৈছে হলা মহল্লা ফেষ্টিভেল ইজ মেইনলি চেলিব্ৰেটেড ইন হুইচ ইণ্ডিয়ান ষ্টেট তো হলা মহল্লা উৎসৱটো ভাৰতৰ কোনখন ৰাজ্যত পালন কৰা হয় মূলতঃ তো পাঞ্জাবত পালন কৰা হয় প্ৰধানতে এই হলা মহল্লা উৎসৱটো নেক্সট কুৱেশ্যনটো হৈছে আসামছ ফেমাছ মাঘ বিহু ফেষ্টিভেল ইজ মেইনলি চেলিব্ৰেটেড এট দ্য চেম টাইম এজ হুইচ সাউথ ইণ্ডিয়ান ফেষ্টিভেল তো অসমত যি আমি মাঘ বিহু পালন কৰোঁ তো সেই মাঘ বিহুৰ সময়ত দক্ষিণ ভাৰতত কোনটো উৎসৱ পালন কৰা হয় এই চাৰিটাৰ ভিতৰত দক্ষিণ ভাৰতত আমাৰ মাঘ বিহুৰ সমসাময়িকভাৱে পালন কৰা হয় পোংগল নামৰ উৎসৱটো নেক্সট কুৱেশ্যনটো হৈছে হুইচ পাৰ্ট অফ দ্য ছান ইজ ভিজিবল ডিউৰিং এ টোটেল সোলাৰ এক্লিপছ তো পূৰ্ণ সূৰ্য গ্ৰহণৰ সময়ত সূৰ্যৰ আমি যিটো অংশ দেখা পাওঁ সেই অংশটোক কোৱা হয় কৰোনা বুলি অপশ্যন চি ইয়াৰে শুদ্ধ হৈ যাব নেক্সট কুৱেশ্যনটো হৈছে দ্য হিমালয়ান মাউণ্টেইন ৰেঞ্জ ইজ জিঅ'গ্ৰাফিকেলি ডিভাইডেড ইনটু হাউ মেনি মেজৰ পেৰেলাল পাৰ্টছ ফ্ৰম নৰ্থ টু চাউথ তো হিমালয় পৰ্বতমালাক উত্তৰৰ পৰা দক্ষিণলৈ প্ৰধানকৈ কেইটা সমান্তৰাল ভাগত বিভক্ত কৰা হৈছে হিমালয় পৰ্বতমালাখনক টোটেল 4টা ভাগত ভাগ কৰা হৈছে প্ৰথমটো হৈছে ট্ৰান্স হিমালয় দ্বিতীয়টো হৈছে গ্ৰেট হিমালয় তৃতীয়টো হৈছে লেজাৰ হিমালয় আৰু 4 নম্বৰটো হৈছে যেটো শিৱালিক বুলি কোৱা হয় শিৱালিকটো হৈছে 4 নম্বৰ ভাগটো শিৱালিক নেক্সট কুৱেশ্যনটো হৈছে থ্ৰু দ্য চাবাহাৰ পোৰ্ট ইণ্ডিয়া গেটছ এ ডাইৰেক্ট ট্ৰেড ৰুট টু হুইচ ৰিজন বাইপাছিং পাকিস্তান তো চাবাহাৰ পোৰ্টৰ বিষয়ে ফাৰ্ষ্ট শিফটতো কুৱেশ্যন আহিছিলে চাবাহাৰ বন্দৰৰ জৰিয়তে ভাৰতে পাকিস্তানক পাৰ হৈ কোনটো অঞ্চলৰ সৈতে পোনপটীয়াকৈ বাণিজ্য কৰে সেই ঠাইখন হৈছে আফগানিস্তান আৰু চেন্ট্ৰেল এছিয়া নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য নেম অফ দ্য মেজৰ স্কিম লঞ্চড বাই গভৰ্ণমেণ্ট অফ ইণ্ডিয়া টু টেকেল দ্য প্ৰব্লেম অফ এয়াৰ পলিউশ্যন এক্ৰছ দ্য কাণ্ট্ৰি তো সমগ্ৰ ভাৰততে বায়ু প্ৰদূষণৰ সমস্যা নিয়ন্ত্ৰণ কৰিবলৈ ভাৰত চৰকাৰে আৰম্ভ কৰা আঁচনিখনৰ নাম হৈছে নেশ্যনেল ক্লিন এয়াৰ প্ৰগ্ৰাম যেটো 2019 চনত লঞ্চ কৰিছিলে আৰু এই আঁচনিখনৰ উদ্দেশ্যটো হৈছে 2026 চনৰ ভিতৰত ভাৰতৰ 131খন চহৰৰ প্ৰদূষণৰ মাত্ৰা 40% কৰি হ্ৰাস কৰা নেক্সট কুৱেশ্যনটো হৈছে which cell organelle is similar to a plastid in having its own DNA and ribosomes তো বিজ্ঞানৰ এটা কুৱেশ্যন গঠন আৰু নিজৰ DNA তথা ৰাইবোজম থকাৰ ক্ষেত্ৰত কোনটো কোষাণু প্লাষ্টিডৰ সৈতে একে তো এই চাৰিটাৰ প্লাষ্টিডৰ সৈতে একে হোৱা কোষাণুটো হৈছে মাইটোকন্ড্ৰিয়া অপশ্যন চি টো শুদ্ধ হ'ব তো মাইটোকন্ড্ৰিয়াটোক পাৱাৰ হাউচ অফ দ্য সেল বুলিও কোৱা হয় কোষৰ শক্তি গৃহ নেক্সট কুৱেশ্যনটো হৈছে ইন হুইচ অফিচিয়েল ডকুমেণ্ট আৰ দ্য ডেইলি ডিউটিজ এণ্ড এক্টিভিটিজ অফ পুলিচ পাৰ্চনেল পষ্টেড ইন এ পুলিচ ষ্টেচন ৰেকৰ্ডেড তো এনেকুৱা ধৰণৰ কুৱেশ্যন পুলিচ ৰিলেটেড কুৱেশ্যন বহুতা আহিছে তো আৰক্ষী থানাত কৰ্মৰত আৰক্ষী জোৱানসকলৰ দৈনিক কৰ্তব্য আৰু কাৰ্যকলাপৰ বিৱৰণ কোনখন চৰকাৰী নথিপত্ৰত লিপিবদ্ধ কৰা হয় তো সেই নথিপত্ৰখনৰ নাম হৈছে জেনেৰেল ডায়েৰী অপশ্যন ডি টো কাৰেক্ট হ'ব এইটো এটা সেম তেনেধৰণে কুৱেশ্যন হোৱাট ইজ দ্য অফিচিয়েল অৰ্ডাৰ গিভেন বাই দ্য পুলিচ টু এ পাৰ্চন টু এপিয়াৰ ফৰ কুৱেশ্যনিং কোল্ড মানে আৰক্ষীয়ে যিকোনো এজন ব্যক্তিক জেৰাৰ বাবে উপস্থিত হ'বলৈ দিয়া আনুষ্ঠানিক আদেশক কি বুলি কোৱা হয় তো সেই আদেশক কোৱা হয় সামন বুলি অপশ্যন বি টো ইয়াৰে শুদ্ধ হৈছে সামনটো হৈছে
এখন জাননী যে নিৰ্দিষ্ট এটা দিনত আৰক্ষী বা আদালতত হাজিৰ হ'বলৈ কোৱা হয় এই আদেশখনৰ জৰিয়তে। Next question হৈছে after 1857 revolt in which jail did British exile Bahadur Shah suffer? তো 1857 চনত বিদ্ৰোহৰ পিছত ব্ৰিটিছে বাহাদুৰ শ্বাহ জফৰক কোনখন জেললৈ পঠাইছিলে? তো বাহাদুৰ শ্বাহ জফৰক 1857 চনৰ বিদ্ৰোহৰ পিছত ৰংগুন জেললৈ পঠিয়াইছিলে। Next question হৈছে who is the first woman naval officer to be appointed as the ADC camp to the President of India? তো ভাৰতৰ ৰাষ্ট্ৰপতিৰ প্ৰথম এগৰাকী মহিলা ADC হিচাপে নিযুক্ত হোৱা নৌসেনা বিষয়াগৰাকী কোন? তো প্ৰথমবাৰৰ বাবে এগৰাকী মহিলাক ADC হিচাপে নিযুক্তি দিয়া হৈছিলে। তো নৌসেনাৰ বা নেভেলৰ প্ৰথমগৰাকী মহিলা ADC হৈছে যশস্বী সোলাংকি। অপশ্যন এটো কাৰেক্ট। নেক্সট কুৱেশ্যনটো হৈছে who has the final authority to appoint the chief minister in case of no clear majority in the state assembly? তো ৰাজ্য বিধানসভাত স্পষ্ট সংখ্যাগৰিষ্ঠতা নথকা অৱস্থাত মুখ্যমন্ত্ৰী নিযুক্তি দিয়াৰ চূড়ান্ত অধিকাৰ কাৰ হাতত থাকে? তো এই অধিকাৰটো থাকে ৰাজ্যখনৰ ৰাজ্যপালৰ বা গভৰ্ণৰৰ। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য ইছৰো's heaviest rocket often called বাহুবলী? তো ইছৰোৰ আটাইতকৈ গধুৰ ৰকেটটোক কি বুলি কোৱা হয়, যাক প্ৰায় বাহুবলী বুলি জনা যায়? তো হেভিয়েষ্ট ৰকেট অফ ইছৰো এইটো হৈছে LMV-3। তো এইটোক বাহুবলী বুলিও কোৱা হয়। তো GSLV-MK3 বুলিও কোৱা হয় এই LMV-3 ৰকেটটোক। Next question হৈছে traders and Vijayanagara Empire mainly traded foreign species and horses through which coastal region? তো বিজয়নগৰ সাম্ৰাজ্যৰ ব্যৱসায়ীসকলে প্ৰধানকৈ কোনটো উপকূলীয় অঞ্চলৰ জৰিয়তে বিদেশী মছলা আৰু খৰাৰ ব্যৱসায় কৰিছিলে? তো বিদেশী মছলা আৰু খৰাৰ ব্যৱসায় কৰিছিলে এই মালাবাৰ উপকূলটোৰ জৰিয়তে, মালাবাৰ কোষ্টটোৰ জৰিয়তে। Next, what is the inspection or round done by police at night for security called? তো আৰক্ষীয়ে নিৰাপত্তাৰ বাবে যেতিয়া নিশা পৰিদৰ্শন কৰে বা ভ্ৰমণ কৰে ৰাতি, সেইটো কি বুলি কোৱা হয়? তো সেইটোক কোৱা হয় পেট্ৰলিং বুলি বা টহলদাৰী বুলি অসমীয়াত কোৱা হয়। Next question হৈছে under which industrial policy in India was the highest priority given to the development of small and cottage industries? তো ক্ষুদ্ৰ আৰু কুটিৰ উদ্যোগৰ বিকাশৰ ওপৰত সৰ্বাধিক গুৰুত্ব প্ৰদান কৰা হৈছিলে এই 1977 চনৰ পলিচিখনৰ অধীনত। Next question হৈছে on whose recommendation the president's rule emergency imposed in a state in India? তো ৰাজ্য এখনত ৰাষ্ট্ৰপতি শাসন যেতিয়া প্ৰদান কৰা হয় এইটো আৰ্টিকেল 396 অধীনত এইটো প্ৰেচিডেন্টছ ৰুল এটা দিয়া হয় এখন ৰাজ্যত। তো সেইটো কাৰ ৰিকমেণ্ডেশ্যনত জাৰি কৰা হয়? তো ৰাজ্য এখনৰ গভৰ্ণৰৰ ৰিকমেণ্ডেশ্যনত ষ্টেট ইমাৰ্জেঞ্চিটো জাৰি কৰা হয়। নেক্সট কুৱেশ্যনটো হৈছে বাই হোৱাট নেম আৰ দ্য কোষ্টেল প্লেইনছ অফ কৰ্ণাটকা নন? তো কৰ্ণাটকৰ উপকূলীয় সমভূমি অঞ্চলখিনি কি বুলি কোৱা হয়? কাৰাৱলী কোষ্ট বুলি কোৱা হয় বা কাৰাৱলী উপকূল বুলিও কোৱা হয়। আৰু ইয়াৰ লগতে কানাড়া কোষ্ট বুলিও কোৱা হয়, কানাড়া উপকূল। তো দুয়োটাই কাৰেক্ট হ'ব, কাৰাৱলী আৰু কানাড়া। Next question হৈছে which major scheme was approved by Government of India in March 2021 to continue till period 2025 to 26? 2021 চনৰ মাৰ্চ মাহত ভাৰত চৰকাৰে কোনখন প্ৰধান আঁচনিক 2025 পৰা 26লৈ বাহাল ৰখাৰ অনুমোদন জনাইছিলে? তো এই আঁচনিখন হৈছে স্মাইল স্কিম। অপশ্যন ডিটো শুদ্ধ হ'ব। স্মাইল স্কিমটোৰ সম্পূৰ্ণ ৰূপটো হৈছে ছাপোৰ্ট ফৰ মাৰ্জিনেলাইজড ইণ্ডিভিজুৱেল এণ্ড লিভলিহুড এণ্ড এণ্টাৰপ্ৰাইজ। তো নেক্সট মেথছৰ এটা কুৱেশ্যন মিচিং নাম্বাৰ উলিয়াব দিছিলে। তো এইটো এটা চিৰিজ দিয়া আছিলে 49, 55, 67। তো খালী ঠাইটোত শুদ্ধ উত্তৰটো হ'ব 85। তো চিৰিজটো যদি আমি চাওঁ 49, 55, 67। তো ইয়াতে 55ৰ পৰা 49 মাইনাছ কৰিলে আমি 6 পাওঁ। আকৌ 67ৰ পৰা 55 মাইনাছ কৰিলে আমি 12 পাওঁ। তো 6 কৰি ইয়াতে ডিফাৰেঞ্চটো বাঢ়ি গৈছে। তো ইয়াত 67ৰ লগত আমি 18 প্লাছ কৰিব লাগিব।
তো আমি 85 পাম নেক্সট কুৱেশ্যনটো হৈছে if the distance between two objects is increased by 6 times what will be their gravitational force তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1/36 টাইমছ নেক্সট যিসকলৰ হিন্দী গ্ৰামাৰৰ আছিলে তেওঁলোকে চাব পাৰে এইটো which of the following is correct spelling of the word সংশোধিত তো সংশোধিত শব্দটোৰ correct spellingটো ক'বলৈ কৈছিলে সেইটো correct spellingটো হৈছে এইটো সংশোধিত নেক্সট আৰু এটা correct spelling ক'বলৈ দিছিলে ৰামচন্দ্ৰ তো ৰামচন্দ্ৰ correct spellingটো হৈছে এই অপশ্যন বি টো নেক্সট কুৱেশ্যনটো ইনকাৰেক্টলি স্পেল্ড ৱাৰ্ড উলিয়াব দিছিলে এই চাৰিটাৰ ভিতৰত তো আৱাজটো কাৰেক্ট আছে বাদামটোও কাৰেক্ট আছে আহাৰটোও কাৰেক্ট আছে তো ইনকাৰেক্ট স্পেলিং আছে এই নিৰাশাটোৰ অপশ্যন চি ইয়াৰে শুদ্ধ হ'ব তো ইয়াতে আকৌ এটা কাৰেক্ট স্পেলিং উলিয়াব দিছিলে হিন্দীৰ ইট ইটটোৰ কাৰেক্ট স্পেলিং হৈছে অপশ্যন ডি তো এইটো হৈছে লাষ্ট প্ৰশ্নটো তো ইয়াতেও কাৰেক্ট স্পেলিং এটা ক'বলৈ দিছিলে আশীৰ্বাদ শব্দটোৰ তো এই চাৰিটা অপশ্যনৰ কোনটো শুদ্ধ হয় আপোনালোকে কমেণ্ট কৰি জনাব সো ইয়াৰ লগতে আপোনালোকে যদি আমাৰ কাৰেণ্ট এফেয়াৰ্ছৰ বুকলেট দুখন ল'ব বিচাৰে ইখন হৈছে আসাম কাৰেণ্ট এফেয়াৰ্ছৰ বুকলেটখন আৰু এইখন হৈছে নেশ্যনেল ইণ্টাৰনেশ্যনেল কাৰেণ্ট এফেয়াৰ্ছৰ বুকলেটখন তো গোটেই মেলি আপোনালোকে 2000ৰো অধিক কাৰেণ্ট এফেয়াৰ্ছৰ MCQ পাব এই বুকলেট দুখনত যদি এই বুকলেট দুখন বাই কৰিব বিচাৰে চিম্পলি এই হোৱাটছআপ নম্বৰটোত হোৱাটছআপ কৰিব পাৰে তাতে আপোনালোকে 50 টকা মাত্ৰ পে' কৰি এই বুকলেটখন ল'ব পাৰে